हेलो एवरीवन मोर चेनेলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ বৰফিৰ এটা ৰেচিপি লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব। আজি মই বৰফিখিনি বগা তিলেৰে বনাবলৈ লৈছো। সেইবাবে এটা গিলাসত এগিলাস তিল লৈছো আৰু আনটো গিলাসত সম পৰিমাণে মই গুড় লৈছো। এতিয়া গেছত মই এখন কেৰাহী তুলি দিছো আৰু কেৰাহীখন অলপ গৰম হৈ অহাত গেছৰ ফ্লেমটো কমাই লৈছো। আৰু তিলখিনি বাকি দিছো। এতিয়া এইখিনি মই লৰাই প্ৰায় 10 মিনিট মান সময় ভাজি লম যেতিয়ালৈকে তিলৰ পৰা কেঁচা গোন্ধটো নাযায়। এয়া দেখিছে মই এনেদৰে লৰাই ভাজি আছো। এইদৰে মই প্ৰায় 10 মিনিট মান সময় এই তিলখিনি ভাজি ললো। আৰু 10 মিনিটৰ পাছত তিলখিনি ভালকে ভাজ খাই গল। এতিয়া এইখিনি মই নমাই লৈ ঠাণ্ডা হ'বলৈ দিছো আৰু ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰ এটাত এইখিনি মই পিচি লৈছো। মই এতিয়া গুড়ৰ চিৰাপটো বনাই লম। তাৰ বাবে মই গিলাসত থোৱা গুড়খিনি কেৰাহীত বাকি দিছো আৰু অকণমান পানী দি দিছো। পানী বেছিকৈ দিব নালাগে, কম পৰিমাণে দিব লাগে। পানীখিনি দিয়াৰ পাছত গেছৰ ফ্লেমটো মই একেবাৰে কমাই থৈছো আৰু একেৰাহে মই লৰাই আছো যাতে কেৰাহীখনৰ তলত এই গুড়খিনি লাগি নধৰে। এয়া দেখিছেনে গুড়খিনি লাহে গলি আহিছে। এতিয়া এইখিনি মই প্ৰায় 10 মিনিট মান সময় ভালদৰে লৰাই থাকিম। গুড়ৰ চিৰাপটো হৈছেনে চাবৰ বাবে মই এটা বাটিত অকণমান ঠাণ্ডা পানী লৈছো আৰু তাত অকণমান গুড়ৰ ৰস দি দিছো। এতিয়া আঙুলি দুটাৰ মাজত লৈ মই এইদৰে চাইছো। দেখিছেনে আঠা ভাৱটো আহি গৈছে আৰু এনেকে হাতেৰে মানে মোহাৰি দিলত গোটা হৈ গৈছে। এইকণ সময়তে মই গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছো। এইদৰে হৈ গ'লে গম পাব লাগিব যে আমাৰ গুড়ৰ চিৰাপটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই ইয়াত তিলখিনি বাকি দিছো আৰু একেৰাহে মই এইখিনি লৰাই থাকিম। এতিয়া মই এই ধৰণৰ এটা চাৰিকোণীয়া সাজত তিল আৰু গুড়ৰ মিশ্ৰণখিনি বাকি দিছো আৰু এতিয়া হেতাৰে ভালদৰে মিলাই দিছো। এইখিনি ঠাণ্ডা হোৱাৰ পাছত গোটা মাৰি যাব, সেইবাবে একদম গৰম হৈ থাকোতে এইখিনি মিলাই ল'ব লাগিব। ঠাণ্ডা হোৱাৰ পাছত এইখিনি মিলাবলৈ অলপ টান হয়। এয়া দেখিছেনে মই ধুনীয়াকৈ সাজটোত মিলাই ললো। এতিয়া মই ইয়াত অলপমান ড্ৰাই ফ্ৰুটছ দি দিছো। আৰু অলপ হেতাখনেৰে হেঁচি দি দিছো। এইখিনি প্ৰায় আধা ঘণ্টামান সময় থৈ দিছিলোঁ এনেকৈ ঠাণ্ডা হ'বলৈ আৰু কেইপিচমান কাটিও দেখুৱাইছোঁ আপোনালোকক। যিমানে ঠাণ্ডা হয় এই বৰফিকেইটা একদম টান হৈ যায়।
এয়া দেখিছেনে মোৰ বৰফিকেইটা সম্পূৰ্ণকৈ কাটি লোৱা হৈ গ'ল। আৰু যদি বৰফি বনোৱা ৰেচিপিটো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।